হাই গাইজ, গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি এটা বেলেগ ঠাইৰে আহি গৈছোঁ, মানে আজি সেইফালে নগ'লোঁ। আগতে ৰাস্তা এটা আছে এনেকৈ পাহাৰৰ কাষেৰে, এইখন ডিগেশ্বৰী পাহাৰ হয়। তো ডিগেশ্বৰী পাহাৰৰ কাষেৰে নগ'লোঁ, নগৈ কিনে এইফালে এইটো ভাংবাৰী বুলি কয় আৰু এখানি ঠাইত। তো ভাংবাৰীৰে আহি গ'লোঁ, আহি কিনে এতিয়া গৈ আছোঁ। তো এতিয়া গুৱাহাটীত যাম। গুৱাহাটীত অলপ বজাৰ আছে, মানে দেৱালী আহি পালে, সেইকাৰণে দেৱালীৰ অলপ লাইট টাইট বোলো বজাৰ কৰোঁ দোকানৰ কাৰণে। তো আৰু আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' দিম বুলি ভাবিছোঁ আৰু আজি হৈছে কাতি বিহু। তো কাতি বিহুৰ বহুত শুভেচ্ছা জনালোঁ আপোনালোকক। এইটো মাথাউৰি আছিলে আগত, এনেকৈ আছিলে মাথাউৰিটো, কিন্তু এইটো 2002 চনত চাগে নে 2004 চনতে ইয়াতে ভাঙিছিলে। এইখিনি যে পানী দেখা পাইছে ইয়াতে ভাঙিছিলে, ভাঙাৰ কাৰণে এইটো ৰাস্তা এনেকৈ বনাই দিছে আৰু। তো এই ৰাস্তাটোৰে গ'লে আপুনি ডিগেশ্বৰীৰ অলপমান আগত ওলাব পাৰি আৰু। তো এতিয়া ব'লক গৈ থাকোঁ। সেইকাৰণে মানে এই বিহুটোত ইমান এটা উৎসৱ পাৰ্বণৰ ইমান এয়া নাই আৰু, যেনেকৈ মাঘ বিহু বা বহাগ বিহুত আমাৰ হয়, সেইটো মানে এয়া নাই আৰু আপোনালোকক দেখাওঁ। এইফালে যে দেখা পাইছে এয়া, এইটো হৈছে ডিগেশ্বৰী মন্দিৰ। এইখন ডিগেশ্বৰী পাহাৰৰ এইটো ডিগেশ্বৰী মন্দিৰ। আৰু ইফালে ভাঙিছিলে এইখিনিত, এইফালৰ পৰা এইটো ইয়ালৈকে এনেকৈ কানেকশ্যন আছিলে আৰু এইখিনিত ভাঙিছে। তো এতিয়া মানে সিফালেদি বনাই নিদিয়ে, এনেকৈ এটা পাক লৈ কিনে বনাই দিছে আৰু। বস্তু দেখাওঁ কি, এইটো দেখিছে পানী, এইবিলাক মানে বানপানী হৈ গৈছে, এতিয়া বাৰু কমিছে অলপ, কিন্তু এইটো চাগে 3 নম্বৰ বানপানী, এইটো 3 নম্বৰ বানপানী এইটো। তো পানী আহি কিনে এতিয়া কমিছে অলপ। এইফালে চাওক চব পানী, আৰু ইফালে এনেকৈ গ'লে ব্ৰহ্মপুত্ৰ পাব ডাইৰেক্ট। এইফালে চিধা গ'লে ব্ৰহ্মপুত্ৰ পাব, আৰু মই ব্ৰহ্মপুত্ৰৰ পাৰে গৈ আছোঁ, মানে ব্ৰহ্মপুত্ৰৰ পানী আহিলে ইয়ালৈকে আহিয়ে যায়। তো এতিয়া এইটো ৰাস্তাৰে গৈ আছোঁ। আৰু এই ৰাস্তাটোৰে আহিলে এটাই বেয়া বস্তু কি, ইয়াতে মানে চবে মানে এয়া মদ তদ খাই কিনে ইয়াতে গিলাচ তাৰপিছত বটল এনেকৈ পেলাই থৈ দিয়ে আৰু। তো এইটোৱে এটা বেয়া এটা মানে মানুহৰ এয়া আৰু, য'তে ত'তে পেলাই থৈ দিছে। তো আপোনালোকে দেখিছে এই ৰাস্তাটোত এতিয়া লগ লাগিছে, আৰু এইটো আমি যদি ডিগেশ্বৰীৰ পৰা আহোঁ বা ঘৰৰ পৰা আহোঁ, এইটো ৰাস্তাই পায় আৰু এইটো ৰাস্তাতে লগ লাগিছে। তো গাইজ এয়া জাহাজ পাই গ'লোঁ, এয়া এইফালে গাড়ী, এইটো এণ্ট্ৰকটো। তো এতিয়া যাই আছোঁ পাৰ হৈ কিনে। আৰু এইফালে হ'লে এয়া ৰোপৱে, এই ৰোপৱেটো আজিলৈকে এদিনো উঠি পোৱা নাই, কিন্তু এদিন উঠি চাম বাৰু। আপোনালোকে বাৰু ভিডিঅ' পাই যাব। তো গাইজ ইয়াতে থলোঁ গাড়ী, আৰু এতিয়া আগৰ ফালে যাওঁ বোলা। তো এতিয়া গৈ আছোঁ 2 নম্বৰ গেট। তো তাৰ পৰা অলপমান বস্তু ল'ব লগা আছে। তো গাইজ এই দোকানৰ পৰা অলপ বস্তু লৈ ল'লোঁ, আৰু এতিয়া ব'লক ঘৰৰ ফালে যাওঁ। তো গাইজ বৰ্তমান এয়া বজাৰ কৰি আহি কিনে এতিয়া বৰ্তমান জাহাজ উঠিলোঁ। জাহাজত উঠি এয়া অলপ ৰখি আছোঁ, এতিয়া যাব আৰু জাহাজ 3টা বজাত আছে জাহাজ। তো ব'লক। জাহাজত আহি পাৰ হৈ আহিলোঁ, পাৰ হৈ আহি কিনে এতিয়া ঘৰত ৰখিছোঁ আৰু অলপ। আৰু ইফালে চাওক গাড়ী একদম পূৰা বজাই, পূৰা চব ইয়াত দেৱালীৰ বস্তু আছে আৰু ইয়াতে। তো এতিয়া গৈ আছোঁ। আৰু গাইজ ইফালে এয়া মানে ৰাসৰ প্ৰথম বাৰ্ষিক ৰাসৰ এয়া বেনাৰ লাগি গ'ল ইয়াতে। আৰু সেইদিনা এই তলত লাইখুটা স্থাপন কৰা, সেই লাইখুটা স্থাপন কৰা চিপাঝাৰ সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে, আৰু তাৰে কেইটামান এয়া ফটো চাওক আপোনালোকে। আৰু এতিয়া মই দোকানত আহিলোঁ, এইবিলাক আপোনালোকে দেখিছে, ইফালে আছে এইবিলাক চব দেৱালীৰ মাল, আৰু ইফালে এনেকৈ লগাই দিছোঁ এইবিলাক। আৰু যিহে দাম বাঢ়িছে এইবাৰ, নহয় মানে কি ক'ম আৰু। আৰু ইফালে ভণ্টিয়ে মানে চাকি জ্বলাই গৈছিল, চাকিটো বাৰু নুমালে, মানে কাতি বিহুৰ কাৰণে ইয়াতে চাকি জ্বলাই গৈছিল। আৰু এতিয়া আজি এটা নৰ্মেল ভিডিঅ' দিব চালোঁ আৰু, কাৰণ বহুত দিন ভিডিঅ' দিয়া হোৱা নাই, সেইকাৰণে নৰ্মেল এটা ভিডিঅ' দিলোঁ আপোনালোকৰ মাজত। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ কোনোবা চাই আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া ধন্যবাদ, জয় আই অসম, গুড নাইট।